Hi friends, good afternoon. এতিয়া আমি ধুনীয়াকৈ দৌৰা প্ৰেক্টিছ কৰিব যাম। সো দৌৰাৰ আগতে আমি কিবা এটা খাই লওঁ। চাওক আমি কি খাওঁ। ধুনীয়া বস্তু আছে আজি। খাই কিনে দৌৰিবলৈ যাম আৰু চাই থাকক আপোনালোকে। সো এতিয়া এইবোৰ চাওক। এয়াই কৈছিলোঁ মই আপোনালোকক যি খোৱাৰ বস্তুৰ কথা কৈছিলোঁ এইটোই টেকেলি পিঠা লগতে কাঁহৰ বাটিত এই লাল চাহ। সো ধুনীয়া। এইপিনে মোৰ সৰু টেবুলখন সজাই থৈছোঁ আৰু কিবা কিবি বস্তু দি। এয়া কিতাপটো আৰু এতিয়া পঢ়াই নাখায়, কৰোণা ফ্ৰীতে পাছ কৰি গ'লোঁ। চ' আৰু তেনেকৈ আছোঁ আৰু ধুনীয়াকৈ। চাওক এইটো চাওক টেকেলি পিঠা আৰু লাল চাহ দেখা পাইছে আপোনালোকে। চ' এয়া খাম আৰু আমি ধুনীয়াকৈ দৌৰিবলৈ যাম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক। চ' এতিয়া আমাৰ খোৱা দোৱা হৈ গ'ল। চ' এতিয়া আমি এতিয়া ফিল্ডত যাম দৌৰিবলৈ ধুনীয়াকৈ। আপোনালোকে চাই থাকক। এতিয়া মোৰ পিছত আছে আমাৰ KTM 390 চ' ইয়াতে আমি ধুনীয়াকৈ জাপ পাৰি উঠিলোঁ আৰু যাই আছোঁ। এতিয়া আমি যাই আছোঁ ধুনীয়াকৈ। চ' আপোনালোকে ভিডিঅ'টো এনজয় কৰক। লেটছ গো। বন্ধু এজনক ৰখি আছোঁ, আহি আছে। পিংকু ইপিনে চাবা। চ' আৰু ধুনীয়া এটা এক্সিডেণ্ট হৈ গ'ল। মানে আমাৰ এইখন চেইন পৰি গৈছিল। আমি অলপ টাইম আছে ৰখিলোঁ। আহি আছে আৰু আমাৰ বন্ধুজন। আৰু এইপিনে আমাৰ ধুনীয়া শিৱ মন্দিৰ আছে। আপোনালোক দেখাইছোঁ ইয়াতে মোৰ ওচৰত ধুনীয়া শিৱ মন্দিৰ এটা আছে। এইটো শিৱ মন্দিৰটো বম ভলে। চ' এতিয়া আহি গ'ল। চ' আমি যাই আছোঁ আৰু এতিয়া। তো আমি যাই আছোঁ ধুনীয়াকৈ দৌৰিম সেউজীয়া পৰিৱেশৰ মাজেৰে। আমি দৌৰা ষ্টেপবিলাক ধুনীয়াকৈ শিকাই দিম, কৈ দিম যোনে যোনে নেজানে। চ' কিলিং বজাই ক'ত যাম। নৰে ইয়াৰ চাইকেল নেকি খান আমাৰ নাই। দুখৰ খবৰ, মই জোতা পিন্ধি আহিলোঁ কিন্তু ইয়াতে আৰু পানী। জোতা খুলি দৌৰিব লাগিব। হে ই মোক এৰি থৈ গ'ল। এই ৰক এবাৰ অৱস্থা বেয়া হৈ গৈছে, পানী হৈ গৈছে। চ' আমি ধুনীয়াকৈ আহি গ'লোঁ আৰু মোৰ জোতাযোৰ ধুনীয়াকৈ ইয়াতে থৈ দিলোঁ। আৰু ইয়াতে আমি লং জাম্প মাৰোঁ। ধুনীয়া ৰিজাৰ্ভ ফিল্ড হয় সেইখন। চ' ইয়াতে আমি দৌৰোঁ। চ' কি হিচাপত দৌৰিব লাগে, কেনেকৈ দৌৰিম আমি, সেইবোৰ আপোনালোকে দেখা পাব ধুনীয়াকৈ। নজনা বস্তু ধুনীয়াকৈ জানিব পাৰিব আপোনালোকে। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক। চ' এতিয়া আমি ফিল্ডত আহি পালোঁ ধুনীয়াকৈ। তুমি কি লাগব লাগছা? জোতাযোৰ পিন্ধি লওঁ, জোতাযোৰ পিন্ধি দৌৰিব পাৰিম আমি।
এয়া দৌৰাৰ পিছত ধুনীয়াকৈ পুৰা ব্যায়াম কৰিব লাগে। পুৰা জোচ। পুৰা খামি গৈছে দেহাটো। জৱানো आप बीम मारो। ভিডিঅ'টো শেষত ধুনীয়া ধুনীয়া এক্সাৰচাইজ দেখিবলৈ পাব। চ' স্কিপ নকৰাকৈ ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাব প্লিজ। পৰা ঘৰত যোৱাৰ সময়ত আমি দোকানৰ পৰা কিনিলে আমাৰ পকেটত আছে। এইপিনে খাই আছে জিলকাখন দেখা দি।
ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু যোনে যোনে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে ছাবস্ক্ৰাইব কৰি দিব। চ' আজিৰ কাৰণে বাই বাই।